যদিহে আপুনি চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজি আমি কথা পাতিম প্ৰাকৃতিক সুন্দৰ দেশ নৰৱেৰ বিষয়ে, যাক পিচ অফ পেৰাডাইজ বুলিও কোৱা হয়। এই দেশখন প্ৰাকৃতিকভাৱে বহু সুন্দৰ, যাৰ চৰ্চা সকলো দেশতে হয়। এই দেশখনত কেইটামান এনেকুৱা ঠাই আছে য'ত সূৰ্য নুডুবেই। এই দেশখন 1900 চনত ছুইজাৰলেণ্ড তথা ডেনমাৰ্কৰ আছিল, কিন্তু 7 জুন 1905 চনত ছুইজাৰলেণ্ড আৰু ডেনমাৰ্কৰ পৰা বেলেগ হৈ এখন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হ'ল। নৰৱেৰ 48% এৰিয়া জংঘলেৰে ভৰা। এই দেশখনৰ মুঠ জনসংখ্যা 54 লাখ, যাৰ 65% খ্ৰীষ্টান, 25% মুছলিম আৰু 50% একো ধৰ্ম নামানে। নৰৱেত নৰৱেজিয়ান কাৰেঞ্চি চলে, য'ত এক নৰৱেজিয়ান কাৰেঞ্চি ভাৰতৰ 7.83 আইনাৰ হয়। এই দেশখনৰ কাণ্ট্ৰি কোড +47। নৰৱেৰ কেপিটেল অশ্লো হয়, যি এই দেশখনৰ সকলোতকৈ ডাঙৰ চহৰ। এই দেশখন গছ গছনিৰে ভৰপূৰ। এই দেশখন ইউৰোপৰ তেলৰ সকলোতকৈ ডাঙৰ এক্সপৰ্টাৰ হয়, কিন্তু ইয়াৰ পিছতো নৰৱেৰ পেট্ৰলৰ দাম বিশ্বৰ সকলোতকৈ বেছি, কিয়নো এই দেশখনৰ বেছিভাগ মানুহে পাব্লিক মেট্ৰ' ইউজ কৰে, যাৰ ফলত এই দেশখনৰ পলিউশ্যন কম হৈ যায়। বন্ধুসকল, নৰৱেত 50% গাড়ী ইলেক্ট্ৰিচিটি হয়, য'ত সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনৰ পৰা চিন্তিত। নৰৱেত জলবায়ুৰ একো প্ৰভাৱ নপৰে, কিয়নো নৰৱে প্ৰাকৃতিক কোলাত থকা এখন সৰু দেশ, যি বহু সুন্দৰ। বন্ধুসকল, আপোনালোকে জানেনে বিশ্বৰ সকলোতকৈ ডাঙৰ চি ফুড এক্সপৰ্টাৰ নৰৱে হয়। ধনীৰ ক্ষেত্ৰত নৰৱেৰ লোকসকল বিশ্বৰ ভিতৰত 6 নম্বৰত আহে। এই দেশখনৰ এডুকেশ্যন লেভেল বহুত হাই। ইয়াত কোনো প্ৰাইভেট স্কুল কলেজ নাই, কিয়নো সকলো চৰকাৰী স্কুল কলেজ ফ্ৰী হয়, যাৰ ফলত এই দেশখনৰ শিক্ষিতৰ হাৰ 99%। এই দেশখনৰ কোনো লোকে নিজৰ ইনকাম লুকাই থ'ব নোৱাৰে, কিয়নো এই দেশখনত এটা ৱেবছাইট আছে য'ত সকলো লোকে নিজৰ মাহৰ ইনকাম ইয়াত তুলিব লাগে, আৰু এইবোৰ পাব্লিছ কৰি দিয়া হয়, যি সকলো লোকে চাব পাৰে। ইয়াৰ লোকসকলৰ বাবে মেডিকেল খৰচা গভৰ্ণমেণ্টে পে' কৰে, যাৰ ফলত ইয়াৰ লোকসকলৰ আয়ুস প্ৰায় 85 বছৰ। বন্ধুসকল, আপোনালোকে জানেনে বিশ্বৰ সকলোতকৈ বেছি কফি নৰৱেত খায়। বন্ধুসকল, যদি ভাৰতক কোনোবাই মানুহ মাৰে তেনেহ'লে তেওঁক ফাঁচি বা গোটেই বছৰ জেল দিয়া হয়, কিন্তু নৰৱেত যিমান ডাঙৰ ক্ৰাইম কৰিলেও 21 বছৰহে জেল হয়, কাৰণ নৰৱেজিয়ান লোকসকলৰ মতে সকলো মানুহকে এটা চান্স দিব লাগে। সেইবাবে ইয়াত ফাঁচি বা গোটেই বছৰ জেল নাই। বন্ধুসকল, নৰৱে জেল গৰীবৰ ঘৰতকৈও ভাল, কিয়নো তাত দোষীক হাই কোৱালিটি ফেচিলিটি দিয়া হয়, যেনেকৈ ইণ্টাৰনেট, টিভি, বঢ়িয়া বিচনা, চাফ চিকুণতা ৰখা হয়। এই দেশখনত টিভিৰো টেক্স দিব লাগে। যদি আপুনি নৰৱেত টিভি চায় তেনেহ'লে বছৰত 360 নৰৱেজিয়ান ডলাৰ গভৰ্ণমেণ্টক পে' কৰিব লাগিব। নৰৱেত এনেকুৱা বহু ঠাই আছে য'ত মেঘ মাটিত লাগি থকা দেখা পোৱা যায়। নৰৱেত সকলো মাহতে পৰ্যটকৰ ভিৰ হৈ থাকে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আনন্দ ল'বলৈ। বন্ধুসকল, আপোনালোকে নৰৱেত যাব বিচাৰেনে? তলত কমেণ্ট কৰি জনাই দিব। যদি এনেকুৱা ধৰণৰ ভিডিঅ' আৰু চাব বিচাৰে তেনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বনটো দবাই ল'ব, যাতে আমি নিউ ভিডিঅ' দিলে আপুনি ন'টিফিকেশ্যন পাই যায়।